ৰুমতে থাকি কিনো কৰিম বুলি সিহঁতক ক'লোঁ আজি বৈ আজি বন্ধ বাৰ বোলো অলপ ওলাই যাওঁ ফুৰিবলৈ। এয়া আহি পালোহি বা এয়া পাৰ্ক পালোহি। এয়া দেখিছে নাম দি আছে, ভোটাৰ ID দিলেও হ'ব বা পান কাৰ্ড দিলেও হ'ব। এনেকৈ সোমাই আহি আপোনালোকে দেখিবলৈ পাইছে এয়া চব কি সুন্দৰ এটা পৰিৱেশ। ৱাও, হাঁহি চোৱা তাই এইফালে। আপোনালোকে চাই থাকক, আপোনালোকক ধুনীয়াকৈ দেখাবলৈ আমি যিমান পাৰোঁ যত্ন কৰিম। এইফালে চাওক, এখন দলং, ইমান ধুনীয়া দলং, ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়াকৈ। আপোনালোকে আহক চাবহি, ইমান ধুনীয়া ধুনীয়া চেনেহী আছে, পাৰ্ক আছে, ডিগবৈ আহিব। এইখন চাওক দলং কি সুন্দৰ, বাহ ৱাও, তাৰ একশ্যন চোৱা। আপোনালোকে ডিগবৈ আহিলে খালি চাই যাব, সোমাই পেলাই পাৰ্কখন ধুনীয়াকৈ। সেয়া চব ধুনীয়াকৈ গৈ আছে, কি সুন্দৰকৈ এইফালে গৈ আছে দেখিছেনে? এইফালে ধুনীয়া ধুনীয়া জেগা আছে, ধুনীয়া ধুনীয়া ফুলনি আছে, দেখিবলৈ পাব আপোনালোকে চাবহি। চব মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক গোটেই 4 ৰাউণ্ডটো কেনেকুৱা পৰিৱেশ, কেনেকুৱা আছে দেখিছে নাই? এইফালে আমাৰ এখেত আকৌ মোবাইলত ব্যস্ত, পূৰা ৰিলছৰ কাৰণে ব্যস্ত হৈছে, ৰিল বনাব বোলে, ৰিল। সেইফালে চব কি ধুনীয়া ধুনীয়াকৈ গৈ আছে, ফটো মাৰি শালিকৈ। বাহ, হাঁহন দিছে নে তাই? रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का। চাওক আপোনালোকক কিমান ধুনীয়াকৈ মই ওপৰৰ পৰা ধুনীয়াকৈ এবাৰ জেগা দেখাই দিছোঁ। 4 ৰাউণ্ডটো কি মজা, মানে কি সুন্দৰ, বাহ একদম বিউটিফুল আৰু মানে চাব লাগিব। আহিব খালি আপোনালোকে। সেয়ে চব দলঙত পূৰা ভিৰ লাগি আছে, মানে মানুহ পূৰা ফটো মৰাত বা ভিডিঅ' বনোৱাত পূৰা মানে ব্যস্ত সকলোৱে। আপোনালোকে পৰিয়াল লৈও আহিব পাৰে, একো নাই। নিজৰ ইচ্ছা, মানে নিজৰ ইচ্ছামতে আপোনালোকে থাকিব পাৰে, কোনো পইচা দিব নালাগে, কোনো কিবা কৰিব নালাগে। মুঠতে আপোনালোকে নামটো ভৰ্তি কৰিলেই আপোনালোকে ধুনীয়াকৈ ভিডিঅ' বনায়, কিবা কৰে, মানে ৰিলছ বনায়, ধুনীয়াকৈ আপোনালোকে থাকিব পাৰিব, ধুনীয়াকৈ বহি মেলি ধুনীয়াকৈ। মানে এয়া চব আমাৰ এওঁ গৈ আছে ধুনীয়াকৈ ওপৰত বোলে ৰিল বনাব বোলে, তাই ৰিল বনাবৰ কাৰণে ধুনীয়াকৈ গৈ আছে, ফটো মাৰিব বোলে। এই চব ধুনীয়া ধুনীয়াকৈ শালিকৈ কোনোবাই বহোঁ বুলিলে বহিব পাৰে, বিন্দাছ। মানে এওঁ আকৌ পূৰা লাজকীয়া দেই, মানে বৃহৎ লাজকীয়া মানে ই, মানে দিছে নাই ভিডিঅ' বুলি ক'লে বৃহৎ লাজ পায় মানে ই, পূৰা মানে লাজ পায়, দিছে নাই? ষ্টাইল হ'ল তামান ষ্টাইল আৰু নক'ব আৰু, ছোৱালীও পাত্তা নাপাব, ইমানেই ষ্টাইল দিয়ে। এই চব ইমান ধুনীয়া পৰিৱেশ, এইটো পুখুৰী দি এই চব কেনেকৈ পানী মাৰি আছে, পানী গৈছে। ৰাতি কিমান মজা লাগে নহয়, লাইটিং মাৰি দিয়ে, লাইটৰ ব্যৱস্থা আছে। এয়া চব আমাৰ কণ কণ মইনাহঁতে খেলি আছে, আহি আছে। বাও সুন্দৰ নক'ব বাহ। समझ रहे हो ना। আমিও বোলো জলনাত অলপ খেলি চাওঁচোন বুলি কৈ আমিও এনেকৈ আহি ইয়াত খেলি চালোঁ। ইয়াতে কি ভাল লাগে নহয়। আমাৰ লাজুকে ক'লে বোলে ময়ো অলপ খেলি চাওঁচোন দিয়ক বোলে, এই দিলোঁ। ইয়াত খেলি আছে চব লাহি বাহিকৈ। ইয়াৰ কাষতে আপোনালোকে দেখিবলৈ পাইছে এখন ট্ৰেইন গৈ আছে, তেলৰ টেংকাৰ, তেলৰ ট্ৰেইন কাষতে লাগি আছে। এটা পুখুৰী একদম পূৰা পানী মাৰি আছে। আমাৰ আকৌ এখেত পূৰা ব্যস্ত, মানে মোবাইলত পূৰা পূৰা ৰিলৰ কাৰণে ব্যস্ত আছে। এটা হাঁহি চোৱা, হাঁহি হ'লে মাৰে কিন্তু মোক জপাই দেই, পূৰা তামান হাঁহি দিয়ে কিন্তু। এই চব আপোনালোকক মই ধুনীয়াকৈ ৰিফাইনটো দেখাই দিছোঁ। একদম চব সন্ধিয়া টাইমত কি সুন্দৰ লাগে, কি মজা, মানে কৈছোঁ নহয়। আপোনালোকে আহক এবাৰ চাই যাওক। আপোনালোকে ডিগবৈ আহিলে ৰিফাইনীৰ কাষতে লাগি থকা পাৰ্কত খালি সোমাবলৈ নাপাহিব,
পাৰ্কখনৰ নাম হৈছে সত্ৰৰ বাৰ্ষিক উদ্যান। আহিব ভালকৈ চাব। ইমান গৰম পৰিছে নহয়, গৰম নাখাই মানে থাকিব নোৱাৰোঁ, মানে ইমানেই গৰম পৰিছে নহয়। অৱশেষত ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ বাই।